হেল্ল' এভৰিৱান, এতিয়া যাবলৈ ওলাইছোঁ নামঘৰ। এয়া বোলে চাহ আকৌ কোন হয় ভিডিঅ' কৰিছোঁ আকৌ সেই এইফালে চাই চাই দে। এয়া নামঘৰলৈ লখিমী সভা ন আমাৰ পৰিলক্ষিত আছে। আমাৰ বৈষ্ণৱ ধৰ্মৰ ভিতৰতো বহুত শাক্তধৰ্মীয় আসন আগবঢ়োৱা দেখিবলৈ পোৱা যায়। সেইখিনি আমাৰ বৈষ্ণৱ সমাজৰ আসনবিলাকক আমি সংস্কাৰ কৰাটোহে আমাৰ মূল উদ্দেশ্য বুলি মোৰ ফালৰ পৰা বিবেচনা এটা কৰোঁ। আৰু পানী তোলা তাৰপিছতে আজি পৰম্পৰাগত হিচাপে আমি সকলোৱে একত্ৰিত হৈ সেই দেৱ দেৱতাসকলক আগবঢ়াই আমি পানী তোলা ব্যৱস্থাটো কৰা হৈছে সমূহীয়াভাৱে। লক্ষী পূজা বা লখিমী সভা, লক্ষী পূজা আৰু লখিমী সভা এইটো দুটা ভাগ আছে, পূজা আৰু সভা। যোৱা বিদায় যোৱা
Hey!